নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই পৰিণীতা এই মুহূৰ্তত D7 নিউজৰ সবু দৰ্শকৰ বাবে লৈ আহিছোঁ এটা বিশেষ খবৰ চন্দ্ৰযান ৩ লেণ্ডাৰ বিক্ৰম আৰু ৰভাৰ প্ৰজ্ঞান সন্দৰ্ভত ইছৰোৰ পৰা আহিছে এই বিশেষ খবৰ লেণ্ডাৰ বিক্ৰম আৰু ৰভাৰ প্ৰজ্ঞানৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা চলাই আছে ইছৰোৱে লৈ আহিছোঁ সবিশেষ চন্দ্ৰযান ৩ৰ লেণ্ডাৰ বিক্ৰম আৰু ৰভাৰ প্ৰজ্ঞানৰ সন্দৰ্ভত ইছৰোৰ পৰা আহিছে এই বিশেষ খবৰ লেণ্ডাৰ বিক্ৰম আৰু ৰভাৰ প্ৰজ্ঞানৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা চলাই আছে ইছৰোৱে কিন্তু প্ৰথম সংকেতৰ কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই লেণ্ডাৰ বিক্ৰম আৰু ৰভাৰ প্ৰজ্ঞানৰ পৰা টুইটযোগে এই কথা সদৰি কৰিছে ইছৰোৱে উল্লেখযোগ্য যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চন্দ্ৰযান ৩ৰ জৰিয়তে যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ২৯ আগষ্টত ইছৰোৱে চন্দ্ৰযান ৩ৰ জৰিয়তে লাভ কৰিছে অতিকৈ গুৰুত্বপূৰ্ণ তথ্য ইছৰোৰ তথ্যমতে ৰভাৰ প্ৰজ্ঞানত নিয়োজিত এটা পেলুডে চন্দ্ৰৰ দক্ষিণ মেৰু ছালফাৰ আৰু অক্সিজেনৰ উপস্থিতি নিশ্চিত কৰিছে লগতে হাইড্ৰজেনৰ সন্ধানো অব্যাহত ৰাখিছে